নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অনুভূতিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি দুপৰীয়াৰ এসাঁজ দেখাম বাৰু মই কি বনাম। ভেজ পোলাও বনাম। তো এই মই বিন তাৰপিছত কাজু মটৰ এনেকৈ চেলাই লৈছোঁ। আৰু এইপিনে পিঁয়াজ বিলাহী কেপচিকাম স্প্ৰিং অনিয়ন আৰু এই চাউলখিনিও মই ধুই থৈ দিছোঁ। অকণমান টাইম তিয়াই থৈছিলোঁ। ইয়াতে কুকাৰত ৰিফাইন দিছোঁ। এইখিনি গোটা গৰম মছলা তেজপাত চব দি কিনে অকণমান টাইম ভাজিম। বেছিও ভাজিব নালাগে, নহ'লে জ্বলি যাব ন। ভেজ পোলাও বনাম আজি। বোলে মিষ্টাৰৰ ভেজ পোলাও খাব ইচ্ছা গৈছে। তো এইখিনি এনেদৰে লৰাই ল'লে হ'ল ভালদৰে। ৰিফাইনত ভাজিব লাগিব জাষ্ট। তাৰপিছত পিঁয়াজ দি দিছোঁ মই। ইয়াতে 4টা পিঁয়াজ দিছোঁ মই। আপোনালোকে নিজৰ অনুপাতে দিলে হ'ল। বেছি মিহিকৈও কাটি ল'ব নালাগে। এইখিনি অকণমান ভাজি ল'ব। বেছি মানে একদম কাঢ়াকৈও ভাজিব নালাগে, অকণমান সিজা টাইপ হ'লে হ'ল। কিন্তু চাব পাৰিছে মই চেনি দিছোঁ 2 চামুচ কালাৰৰ কাৰণে। মানে চেনি দিলে কালাৰ হয়। এইখিনি বিনখিনি দি দিছোঁ মই। একেলগে ভাজি লওঁ। এইখিনি গোটেই যিখিনি ভেজিটেবল দিওঁ গোটেইখিনি একেলগে ভাজি লওঁ। বিলাহীখিনিও দি দিছোঁ। এইখিনি কেপচিকাম আৰু অকণমান মই ৰাখি থৈ দিম মাংসত দিবৰ কাৰণে। এইখিনি স্প্ৰিং অনিয়নখিনিও দি দিছোঁ মই। এইখিনি ভালদৰে লৰাই ল'ব লাগিব। মানে ৰেড চিলি পাউডাৰ দিছোঁ। জিৰা 1.5 চামুচ দিছোঁ। তাৰপিছত ইয়াতে ধনিয়া দিছোঁ। ধনিয়া 1 চামুচ দিলে হৈ যায়। নিমখ দিছোঁ মই জাষ্ট নিমখখিনি প্ৰথম চব্জিখিনি সিজিবৰ কাৰণে দিছিলোঁ। পিছত পানী দিয়াৰ পিছত আৰু দিব লাগিব দিয়কচোন। আপোনালোকে ভাতৰ মানে চাউলৰ অনুযায়ী দিব। এইখিনি ধুনীয়াকৈ ভাজি ল'ব। বেছি সিজিবও দিব নালাগে। ফ্লেমটো মিডিয়াম কৰি ৰাখিলে হ'ল, নহ'লে লাগি যায়। আদা নহৰু পেষ্টখিনি দিব আছে। এইখিনি মই অকণমান দেৰিকৈ দিম বাৰু। ঢাকনি মাৰি মাৰি অকণমান টাইমৰ মূৰে মূৰে লাৰি আছোঁ মই। সিজিব দিছোঁ। এইখিনি সিজিছে। খুব বেছি 5-10 মিনিট ভাজিলে হৈ যায়। মানে বেছি সিজিব দিব নালাগে। এইখিনি আদা নহৰু দি দিছোঁ মই। এইখিনিও ভালদৰে লৰাই ল'লে হ'ল। তাৰপিছত চাউল দিছোঁ মই। আপোনালোকে বাসমতি ৰাইচ ইউজ কৰিব পাৰে, জহা চাউলো দিব পাৰে। মই আমাৰ ঘৰৰ নৰ্মেল চাউলটোৱে দিছিলোঁ। অকণমান টাইম তিয়াই থৈছিলোঁ পানীত। এইখিনিও ভালদৰে একদম ধুনীয়াকৈ মিক্স কৰি ল'লে হ'ল। গোন্ধটো বিৰাটেই ধুনীয়া হৈছিলে। পানী এইখিনি অকণমান টাইম ভাজিব লাগিব। তাৰপিছত পানী দিব লাগিব। আপোনালোকে চাউল যিমান দিয়ে ন সেই হিচাপতে পানী দিব। তাতকৈ অকণমান বেছিকৈ দিব।
এতিয়া মই আকৌ অলপ নিমখ দিছোঁ। গৰম মছলাও দি দিছিলোঁ। এইখিনি চিকেনখিনি হয়। ইয়াতে গোটেইখিনি চব্জি যিখিনি দিম মই, এইটো কেপচিকাম, পিঁয়াজ, স্প্ৰিং অনিয়ন চব একেলগে মিক্স কৰি ল'ম। এইখিনি আদা নহৰু পেষ্ট গোটেইখিনি মছলা ইয়াতে দিছোঁ। এইটো মিঠাতেল দিছোঁ। সদায় একে ধৰণে খাই বৰ লাগিছে, সেইকাৰণে আজি বেলেগকৈ বনাওঁ বুলি ভাবিলোঁ। এয়া জিৰা ধনিয়া গুড়ি দি দিছোঁ। এয়া ৰেড চিলি ফ্লেক্স, হালধি দিছোঁ। এয়া চিকেন মছলা, মছলাৰ অনুপাতটো আপোনালোকে মাংস অনুযায়ীয়ে দিব। এয়া চয়া চচ 2 চামুচ দিম মই। এইখিনি মিহলাব লাগিব। লগতে মই নিমখ দি দিছোঁ। দেন আদা নহৰু পেষ্ট এইখিনি দিম মই থেতেলিয়াই লওঁ, পেষ্ট নহয়। এইখিনি এনেদৰে মিক্স কৰি কিনে অকণমান টাইম মেৰিনেট কৰি থৈ দিলে হ'ল ফ্ৰিজত। খুব বেছি আধা ঘণ্টা থ'লেও আপোনাৰ মানে বহুত হৈ যাব, আৰু সেইখিনি টাইম থ'লেও হৈ যায়। দেন কৰ্ণফ্লাৱাৰ দিছোঁ মই। জালুক অকণমান গ্ৰাইণ্ড কৰি লৈছোঁ। এইখিনি ধুনীয়াকৈ হাতেৰে মিক্স কৰি ল'ব। গোটেই মছলাখিনি মাংসত লাগি যাব লাগিব, তেতিয়াহে মানে টেষ্টটো উঠিব। মিঠাতেল দিছিলোঁ ন, সেইটো কাৰণে অকণমান জুচি টাইপ হ'ব চিকেনটো। এইখিনি এনেদৰে মিক্স কৰি ফ্ৰিজত থৈ দিলে হ'ল আধা ঘণ্টামানৰ কাৰণে। তো এইখিনি মোৰ হৈ গৈছে, মেৰিনেশ্যন কৰা হৈ গ'ল। এতিয়া ইয়াত তেল বহাইছোঁ। এইপিনে গোটা মছলা এইখিনি আছিলে, গৰম হৈছে তেল। ইয়াতে গোটা মছলাখিনি আৰু তেজপাত দি দিম। এইখিনি ভজা গৈছে, তাৰপিছতে এই চিকেনখিনি দি দিলে হ'ল। ইয়াতে বেলেগ একোৱে দিব নালাগে, জাষ্ট নিমখটো সোৱাদ অনুসৰি দিলে হ'ল জাষ্ট লাষ্টত। জুইটো কমাই ৰাখিব, কাৰণ যিহেতু মছলাখিনি দিয়া গৈছে ন, নহ'লে মছলাখিনি পুৰি যাব। তো ঘন ঘনকৈ এইখিনি লৰাই থাকিব লাগিব ঢাকনি মাৰি কিনে। আপোনালোকেও বনাই চাব এনেকৈ। দেখিছেনে, বহুৱাৰ পিছতে লাগিব ধৰিছে। তো সেইটো কাৰণে একদম ঘন ঘনকৈ চাই থাকিব লাগিব, যিহেতু আগতে মছলাখিনি দি দিয়া আছে ইয়াতে। অকণমান অকণমান তেল উঠিছে ইয়াতে, এইটো আৰু উঠিব। তাৰপিছত এইখিনিত পানী দিব লাগিব অকণমান অকণমানকৈ।
এইটো মই 5 মিনিটমান ভজা গৈছে ইয়াতে আৰু 10-15 মিনিটমান লাগিব এইখিনি হওঁতে মাংস ভজা হৈছে সিজিছে মাংস পুৰা তেল ওলাইছে দেখিছেনে এইখিনি গাখীৰ আপোনালোকে বাটাৰ থাকিলে বাটাৰো দিব পাৰে মোৰ ওচৰত যিখিনি সামগ্ৰী আছিল খুব মানে সিম্পলকে বনাব ট্ৰাই কৰিছো পোলাওটো হেনেকে বনাইছো কিছুমানে বহুত কিছুমান ড্ৰাই ফ্ৰুটস দিয়ে বাৰু মই অকল কাজুৱে দিছিলো আপোনালোকে দেখিছে আগৰ ভিডিঅ'টোত আলুখিনি পিছতকে দিব নহলে ভিজি যাব বেছিকে তো এই গাখীৰখিনি এড কৰি দিব এতিয়া অকমানকে পানী দিলে হল ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া জাস্ট আলুখিনি সিজিবৰ কাৰণে অকমান পানী দি থাকিলে হল এই আমাৰ ঘৰতে অকমান শাকৰ গুটি ছিটাইছিলো ধনিয়াও ছিটাইছিলো এয়া ধনিয়া হৈছে মোৰ সৰু হৈ আছে হলেও দুই এপাত লৈ যাও আৰু কেতিয়াবা সৰু হৈ আছে শাকবোৰো তো এখিনি 5 মিনিটমান ভাজাৰ পিছত এয়া দেখিছে পানী কমি গৈছে তো মাংসখিনি হৈছে মোটামুটি দেখিবলৈ ধুনিয়াই হৈছে নাজানো আৰু খাবলৈ কেনেকুৱা হয় ইয়া ধনিয়া দি দিছো তেতিয়া যে দেখাইছিলো মই ঘৰৰে ধনিয়াখিনি গোন্ধটো বিৰাটেই ধুনিয়া হৈছে আমাৰ এনে বজাৰৰ পৰাও আনা যায় কিন্তু তাৰে ধনিয়াৰ গোন্ধটো আৰু ইয়াৰে আমাৰ ঘৰত ৰুৱাটোৰ মাজত বহুত পাৰ্থক্য আছে এয়া হৈ গ'ল মোৰ চিকেনখিনি তো আপোনালোকৰ যদি ভাল লাগিছে এনেদৰে বনাই খাই চাব আৰু এয়া সালাড বনাইছিলো মূলা পিয়াজ আৰু জলকীয়া এনেকে দি কিনে আৰু আদাও দিছিলো এখন সালাড থাকিলে ভাল লাগে খাই মায়ে হানি দিছে এইখিনি মই ভিডিঅ'টো কৰি থকাৰ কাৰণে নিমখ দিব আপোনালোকে আৰু অকমান মিঠাতেল দিব একদম অকমান আৰু জলকীয়াও নিজৰ অনুপাতে দিব এয়া আমাৰ লাঞ্চ ৰেডি হৈ গ'ল তো আপোনালোকেও এনেদৰে বনাই চাব আৰু যদি ভাল লাগিছে তেতিয়াহলে ভিডিঅ'টো লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিবও নাপাহৰিব